দাৰ্জিলিং গৈ আছোঁ। আমি ইতিমধ্যে 45 মিনিটমান ৰখিলোঁ, তথাপিও এতিয়ালৈকে টিকট হোৱাই নাই। ফাইনেলি আমি যাবলৈ ওলাইছোঁ। এতিয়া বাছ পাই গ'লোঁ বহুত ষ্ট্ৰাগল কৰাৰ মূৰত। আকৌ বাছত অলপ ভয়ো লাগে, ৰিস্কি হয়। 9:30 পৰা 12:00 আমি দাৰ্জিলিং বাছ ষ্টেণ্ড পাই গ'লোঁ। গাইজ আজি আমি দাৰ্জিলিং গৈ আছোঁ। আজি NJP লৈ যাম। আপোনালোকৰ গোটেইখিনি ডিটেইলছ জনাবলৈ চেষ্টা কৰিম, চাই থাকিব। এয়া আমাৰ ট্ৰেইন আছে, 1:25 আছে। আমি ৰখি আছোঁ। আমি গুৰেশ্বৰৰ পৰা ট্ৰেইনত আহিলোঁ আৰু এইখিনি এতিয়া আৰু 1.5 ঘণ্টামান ৰখিব লাগিব। গতিকে আপোনালোকে চাই থাকিব, সকলোখিনি আপোনালোকক এইটো ভিডিঅ'ত দেখাম। আৰু এনেদৰে আমি ট্ৰেইনৰ কাৰণে কিছু সময় ৰখিব লগা হ'ল আৰু এইখিনি সময়তে আমি কিছু ট্ৰেইনত খাবলৈ বজাৰ পাতিও কৰি ল'লোঁ। আচলতে যেতিয়া আপোনালোকে বেছি ঠাই ঘূৰিব খোজে তেতিয়াহ'লে সদায় ট্ৰেভেলবিলাক বাজেট ফ্ৰেণ্ডলি হ'ব লাগে আৰু ঠিক তেনেদৰে আমিও যিমান পাৰোঁ আমি বাজেট ফ্ৰেণ্ডলি ট্ৰেভেল কৰিবলৈ চেষ্টা কৰোঁ। আৰু এয়া হৈছে আমি আজি শ্লিপাৰ ক্লাছ আমি লৈছিলোঁ, যিহেতু মাত্ৰ 5-6 ঘণ্টাৰ যাত্ৰা হয়। গতিকে তাত আমি আৰু বেছি গৰমো পৰা নাছিলে, সেইকাৰণে আমি AC ডাবা আমি নল'লোঁ। শ্লিপাৰতে আমি ধুনীয়াকৈ গ'লোঁ আৰু একো প্ৰব্লেম নাপালোঁ। আৰু এনেদৰে গৈ গৈ আমি প্ৰায় 5.5-6 ঘণ্টামানৰ ভিতৰত আমি NJP পাইছিলোঁ। আৰু ইয়াত দেখিব পাৰে আমি NJP পাই গ'লোঁ। আৰু আজি আমি যিহেতু গধূলি হৈ গ'ল, গতিকে আমি দাৰ্জিলিঙলৈ আজি নাযাওঁ বুলি ভাবিলোঁ। যিহেতু পাহাৰীয়া ঠাই, গতিকে বিৰাট ৰিস্কি হৈ যায় আৰু ইমান ওখ তাতে দাৰ্জিলিং। গতিকে আমি শিলিগুৰিলৈকে আহিলোঁ আৰু এয়া দেখা পাইছেনে, শিলিগুৰিত ৰাতিটো কটালোঁ আৰু এয়া ৰাতিপুৱাৰ দৃশ্য। আৰু আজি আমি দাৰ্জিলিঙলৈ বুলি যাম। আৰু এই দেখা পাইছেনে হোটেল ৰুমৰ পৰা ইমান ধুনীয়া ভিউ। কেনে লাগিছে আহি এনে ইয়াতে? কেনে লাগিছে? ন এয়া আমাৰ ৰাতিপুৱা এই গু ভাল কিবা দেখা নাই, ভিডিঅ' আছে আৰু এনেদৰে আমি অকণ বজাৰ কৰি আকৌ হোটেললৈ গৈ ওলাই মেলি এয়া আমি বাছ ষ্টেণ্ডলৈকে আহিলোঁ, শিলিগুৰি বাছ ষ্টেণ্ডলৈকে। যিহেতু আমি বাছত যাম বুলি ভাবিছোঁ। শ্বেয়াৰ টেক্সিটো যাব পাৰি, কিন্তু শ্বেয়াৰ টেক্সিত গ'লে গোটেই ভিউটো আমি চাবলৈ নাপাওঁ, যিটো বাছত আমি ধুনীয়াকৈ দেখা পাওঁ। শ্বেয়াৰ টেক্সিত পাৰ পাৰ্চন 300 মানকৈ লয়, 300 বা 350 এনেকুৱা হয়, আৰু বাছত 105 টকাকৈ লয়। আৰু ইয়াত দেখা পাইছেনে বাছৰ কিমান ভিৰ, মানে বাছৰ ডিমাণ্ড বহুত বেছি, কাৰণ বাছত বহুত কমফৰ্টেবলি আপোনালোকে দাৰ্জিলিং গৈ পাব। প্লাছ বাছৰ পৰা আপোনালোকে ইমান ধুনীয়া ভিউ দেখিব গোটেই যাত্ৰাটোৰ, গতিকে আপোনালোকে খুব এনজয় কৰিব। আৰু সেইবুলি আমিও এদিন থাকি গ'লোঁ শিলিগুৰিত। আমি ৰাতিপুৱা ইয়া বাছৰ কাৰণে ইয়া লাইন পাতি আছোঁ। বহুত মানুহ বাছত যোৱা, বিভিন্ন জেগাৰ পৰা অহা মানুহে ইয়া ভিৰ পাতিছে। এইখিনিতে আপোনালোকক এটা ফেক্ট জনাই থৈ দিওঁ যে আপোনালোকে হয়তো যেতিয়া বাছ ষ্টেণ্ডলৈকে যাব বিভিন্ন স্কেমাৰৰ বলি হ'ব পাৰে, যিটো আমি হ'বলৈ গৈ আছিলোঁ। মানে আপোনালোকক বিভিন্ন প্ৰাইভেট গাড়ী বা এনেকুৱা বিভিন্ন পেকেজ দিম বুলি আপোনালোকক মানে লৈ যাব। গতিকে স্কেমাৰ পৰা সাৱধান হ'ব। বাছত যাম বুলি যিহেতু ভাবিছে, বাছতে যাব। সেইটো হয় দাৰ্জিলিঙৰ পিক টাইম, গতিকে বহুত ভিৰ মই দেখাই আছোঁ। আমি ইতিমধ্যে 45 মিনিটমান ৰখিলোঁ, তথাপিও এতিয়ালৈকে টিকট হোৱাই নাই। এয়া ফাইনেলি আমি টিকট পাই গ'লোঁ আৰু এতিয়া যোৱাহে কথা। লেটছ গ'। Our bus to Darjeeling. Yes, P11-12. No test. নিজে ল'ব লাগিব। ফাইনেলি আমি যাবলৈ ওলাইছোঁ। এয়া বাছ পাই গ'লোঁ বহুত ষ্ট্ৰাগল কৰাৰ মূৰত। কেনেকুৱা ফিলিং? কিবাটো হ'ব লাগে। তো এইখিনি আমাৰ লাগেজ থ'ব জেগা নাই, আমি তলত দিছোঁ। লেটছ গ'।
আৰম্ভ হৈ গ'ল দাৰ্জিলিঙৰ। আমি ওপৰত উঠি আছোঁ আৰু একদম কাণ চান ফ্লাইটত যোৱাৰ নিচিনা খোপা মাৰি ধৰি আছে একদম পুৰা আপো আপোকৰ ৰাস্তা যাই আছোঁ কিবাকে। আকৌ বাছত অলপ ভয়ো লাগে, তথাপিও বাছত বৰ ধুনীয়াকৈ গোটেই ভিউটো পাব পাৰি। চাই থাকক। Oh my god. Hello. Bisa? Apa এটা চাহ খাবলৈ আমি ৰখিছোঁ বাছখন। তুমি কি খাবা? তুমি কি খাবা? চাহ। दूध कितना का है? 50 रोटी नहीं शेष हो गई। আচ্ছা मोमो होगा। তো আমাৰ ম'ম' আহি গ'ল। বহুত গৰম। গুড বঢ়িয়া। चिकन नहीं बोला ধুনীয়া পৰিৱেশ সঁচাকৈ কুইন অফ হিলছ বুলি দাৰ্জিলিং এনেই নকয়। হৈছে চাহপাতৰ বাগান, এয়া পানী নিচিনা গাড়ীৰ ওপৰত ওপৰত মেঘ চাই যাওঁ। So beautiful. দেখা পাইছেনে ইমান ধুনীয়া পৰিৱেশ। পাহাৰৰ পৰা এয়া টি গাৰ্ডেন ইমান ধুনীয়া লাগিছে, আশাৰে বৰ্ণনা কৰিব নোৱাৰি, ইমান ধুনীয়া। ৰিস্কি হয় কিন্তু ন ইফালে এইবিলাক মেঘ বহুখিনি ওপৰলৈকে উঠিলোঁ আমি। কেনেকুৱা লাগিছে? So beautiful. You can express how it is. লাইন আছে টয় ট্ৰেইনৰ লাইন 1893 বনোৱা হয়। দাৰ্জিলিং পামেই আৰু দাৰ্জিলিং টয় ট্ৰেইনৰ কাৰণে বিখ্যাত আৰু আমি ধুনীয়াকৈ ইয়াৰ ৰাস্তাতে পাই গ'লোঁ টয় ট্ৰেইন। 9:30 পৰা 1:12 1:12 হ'ল। এতিয়ালৈকে আমি দাৰ্জিলিং পোৱাই নাই, জামতে ফাঁচি আছোঁ এতিয়াও। একদম পিক পইণ্ট হয় দাৰ্জিলিং অহাৰ, এপ্ৰিল আৰু মে' ছিজনটো, গতিকে বহুত ভিৰ, বহুত জাম। আগৰ ফালে লাইনে লাগি আছে। আৰু ফাইনেলি বহুত জাম ভাঙি ভাঙি আহি আমি ইয়াৰ দাৰ্জিলিং বাছ ষ্টেণ্ড পাই গ'লোঁ। খাই লওঁ মানে ৰাতিপুৱা তেনেকৈ একো খাই অহা নাছিলোঁ, বিৰাট ভোক লাগিছিল। তো আমি দাৰ্জিলিং বাছ ষ্টেণ্ড পাই গ'লোঁ আৰু এতিয়া চাওঁ কি কৰোঁ। তো আমাৰ পূৰা 4.5 ঘণ্টা সময় লাগিল আহি পাওঁতে। আজি বহুত ট্ৰেফিক আছে।